নমস্কাৰ সকলোকে, আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। এয়া নামঘৰত যাব ওলালোঁ। নামঘৰত যিহেতু ভাগৱত পাঠ হৈ আছে, সেইবাবে এয়া নামঘৰত আহি পালোহি। আৰু এই ভিডিঅ'টোত মোক কেইবাটাও 3 দিনৰ ভিডিঅ' একেলগে কৰি থোৱা আছে, সেইবাবে ভিডিঅ'টো অলপ দীঘল হৈছে। সকলোৱে চাই যাব। এয়া ৰাতিৰ দৃশ্য। যিহেতু আমাৰ ঘৰৰ কাষতেই হয় নামঘৰ, সেইবাবে আমি এইকেইটা দিন নামঘৰতেই থকা হৈছিলে। আমাৰ দিন ৰাতি বুলি সেইকেইটা দিন কোনো কথা নাই, নামঘৰতে থকা হয়। যিহেতু ভাগৱত হৈ থাকে আৰু সকলো মানুহকে লগ পাওঁ, বহুত বেছি ভাল লাগে। যিহেতু ঘৰত অকলে থকা হয়, ওলাই গ'লে অলপ ভাল লাগে নহয় জানো? নামঘৰত গ'লে বহুত মানুহক লগ পাওঁ, ভাল লাগে আৰু সেইবাবে এয়া দেখিছে নামঘৰৰ পৰিৱেশ ইমান ধুনীয়াকৈ সজাইছিলে। লগতে এইটো নামঘৰত খোৱা বোৱা হৈ আছিলে আৰু সিফালৰ নামঘৰটোত ভাগৱত পাঠ ব্যাখ্যা হৈ আছিলে। এইটো ভিডিঅ' আকৌ দ্বিতীয় দিনা আকৌ নামঘৰত যাব ওলালোঁ ৰাতিপুৱাই। এয়া আকৌ ভাগৱত পঢ়িয়ে আছে দিনে ৰাতিয়ে সমানে। এইফালে আমি আকৌ অলপ ভাগৱত শুনি খাবলৈ আহিলোঁ। যিহেতু আমি নামঘৰৰ কাষৰ মানুহ, দিনে ৰাতিয়ে ভাগৱত শুনিয়ে আছোঁ। ইমান বেছি ভাল লাগিছিলে এইকেইটা দিন। যেতিয়া ৰাতি শুই থাকোঁ, ভাগৱত শুনি শুনি ইমান ধুনীয়া পৰিৱেশ। ভিডিঅ'টো কৰি থোৱা মূল উদ্দেশ্য হৈছে যাতে ভৱিষ্যতলৈ চাব পাৰোঁ যে আমি এনেকৈ দিনবিলাক পাৰ কৰিছিলোঁ। ভৱিষ্যতলৈ চাই যাতে ভাল লাগে আৰু সেইবাবে কৰি ৰাখিছোঁ। লগতে আপোনালোককো দেখাইছোঁ অলপ অলপ। দেখিছে নামঘৰৰ পৰিৱেশ দিনৰ ভাগত। এয়া হৈছে ডেকা সমাজ আৰু সিফালে হৈছে বুঢ়া সমাজ। নামঘৰ দুটা নামাকৰণ কৰা হৈছে সেইদৰে। নামঘৰ দুটা বেলেগ বেলেগ হ'ব পাৰে, কিন্তু যেতিয়া সমজুৱা কিবা এটা পাতে অনুষ্ঠান, দুইখন সমাজে মিলিয়ে পতা হয়। আমাৰ গাঁওখন যথেষ্ট ডাঙৰ, বহুত মানুহ আছে। গোটেই গাঁওখন ইমূৰৰ পৰা সিমূৰ এই নামঘৰটোতে থাকে। সকলো মানুহ মিলা প্ৰীতি, বহুত বেছি ভাল লাগে। এয়া ৰাতি আকৌ গ'লোঁ নামঘৰলৈ। এয়া নামঘৰৰ পৰিৱেশ ইমান বেছি ভাল লাগিছে। সিফালে বনাই আছিলে, এইফালে খোৱা বোৱা জেগা। আমি চাহ তাহ খাই ল'লোঁ আৰু এইফালে গোটৰ মানুহে মিলি চাহ দিছে। চবকে পাল পাতি পাতি দিয়া হৈছে আৰু এইফালে ভাত বনাই থকা হৈছে। এয়া হৈছে শেষৰ দিনা ভিডিঅ'। এয়া নামঘৰলৈ আহিলোঁ, আহিয়ে চাহ খাই ল'লোঁ। খাই মেলি এয়া দিছে খুৰীহঁতকো অলপ দেখাই দিছোঁ দেই। যিহেতু আজি শেষৰ দিন, ঢেৰ মানুহ হ'ব, সেইকাৰণে সোনকালে আহিছোঁ। এয়া আইসকল আহিলে নামঘৰত। এইখন গাঁৱত এবছৰ হ'ল অহা মোৰ। ভাগৱত পাঠ প্ৰথমবাৰৰ বাবে পাইছোঁ, বহুত বেছি ভাল লাগিছে। এইফালে আমাক চাউল দিলে বৰপাজনে। বাকী ভিডিঅ'টো আপোনালোকে এতিয়া শেষলৈকে চাই যাওক।
গোহানি
ভিডিঅ'টো শেষৰ পৰ্যায় পালোহি। যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ, লগতে স্মৃতিবিলাক সাঁচি ৰাখিলোঁ। যদি কিবা কওঁতে মেলোতে ভুল হৈছে ক্ষমা কৰিব। আহিবলগীয়া দিনৰ বাবে আশীৰ্বাদ কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।